আছে প্লাস্টিক ফুটাবা নৰে মোৰ নাম চন্দন শৰ্মা মোৰ পিতাৰ নাম বাপুগণ শৰ্মা মোৰ ঘৰ দেহাৰগুচি জায়গাখিনি কি দেহাৰগুচি আহকচোন দেহাৰগুচি আপোনাৰ নামটো কি চন্দন অঞ্জন শৰ্মা অঞ্জনদাৰ ঘৰত এডাল ফেটিয়াপ বুলি কৈছে আমাক ফেটিয়াপটো ঘৰত সোমাই আছে তেখেতে মাৰা নাই তেখেতক ধন্যবাদ তেখেতে যাতে সাপটো মাৰা নাই আহকচোন সাপটো চাওঁ মই নাজানো আপনি মানে সকল বেশি হয় पूरा विभक्त अपना मारा কি নাম নো চক্রবর্তী হয় पूरा হ্যাঁ এটা বস্তুটা নলা ফেনা দেখছেন দাদা বাটার রঙে বদলে গেছি দেখছি রমেশে কৈছিল মারু নাকি বলে নেদাম মই মারব এ নালগে মারবে হাফ লাগে আপনি হাফ মারো নালগে ধরক এটু এটু হাফ মারলে হাফটো মারি একো আপনাদের একো হেৰি নহয় এটো কি হবে আপনার ঘৰত আছে একোটো কৰা নাই আমাক একো কৰা নাই কিন্তু একো কৰা নাই এটা সোমাইছে গা তাতে ইন্দুনিংনি বাছি ইন্দুনিংনি খাব সোমাইছে আৰু হাফে কামৰেলি ওজাৰ পিছত দৌৰি লাভ নাই ডাইৰেক্ট ডিষ্ট্ৰিক্ট হস্পিটেল যাব যাই তাতে এণ্টিভেনাম ল'ব এণ্টিভেনাম ল'লে ভাল পাব সাপৰ পিছত দৌৰি বোলে ধৰক সাপটো এইটো ভাৱে কামৰাইছি কামৰাৰ পিছত আপোনালোকে সাপটো চিনি পোৱা নাই এই সাপটো চাওঁ ফটো মাৰোঁ ফটো মাৰোঁতে আধা ঘণ্টা গ'ল তাৰপিছত এম্বুলেঞ্চ মাতিলে এম্বুলেঞ্চ মাৰোঁতে আৰু আধা ঘণ্টা গ'ল যিমান পাৰে সিমান আপোনালোকে হাতত টাইম ৰাখোঁ টাইম ৰাখি আপোনালোকে এম্বুলেঞ্চক আশা নকৰিব ওজা আশা নকৰিব বোলে এইটোতো ইমান ডাঙৰ ওজা তাক মাতক একো হেৰি নকৰিব ওজা সাপৰ বিষ ভাল কৰিব নোৱাৰে ওজা সাপৰ বিষ ভাল কৰিব নোৱাৰে সাপৰ বিষ হয় যে বোলে সাপৰ মন্ত্ৰ আছে একো মন্ত্ৰ নাই একো মন্ত্ৰ নাই আৰু আপোনালোকেতো গমে পায় মোৰ এটা চেনেল আছে ইউটিউব চেনেল পিংকু জাংগলমেন বুলি সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক সাপ ধৰাৰ কাৰণে ধৰক যাতে মই সাপ ধৰি থাকিব পাৰোঁ
অলপমান উৎসাহ দিব আৰু নম্বৰটো ৰাখি দিব মোৰ মোবাইলটো দিয়ে খুঁজে বসা কি হ'ব তাৰ এই দেখা এই পানী খিলা টাইপ বিটু নামে না গেল নাকি বহুত করব এই কারণে পাপ ওতে ব্যাং ধরে না আর শেষ পানি দিন আলবে নাকি বলবা মানে এটা না নিজেও নহয় দাল এৰি দিব জঙ্গলতে দিয়ে যাব কি জঙ্গলতে দিয়ে যাব না আপোনালোক ধন্যবাদ আপুনি আহক বিশেষকৈ আপোনাক ধন্যবাদ আপুনি যে সাপটো মাৰা নাই আপুনি সাপটো যে বচালাক সেইকাৰণে আপোনাক ধন্যবাদ আৰু আপোনালোকে যাতে সাপ চাপ নামৰে এইটো আপোনাক অনুৰোধ নামাৰিব সাপে আমাক উপকাৰী কৰে অপকাৰ নকৰে চবেই জানে আৰু আমি যে পূজা কৰোঁ সাপটো কোনটো বস্তু পূজাৰ পাত্ৰ কিবা এটা বস্তু পূজা পাব লাগিলে তাৰ কিবা এটা গুণ থাকিব লাগিব আৰু সাপটোৰ কিবা এটা গুণ আছে গুণ থকাৰ কাৰণে আদি পূৰ্বৰ পৰাই মানুহ পূজা কৰি আছে গম পাইছে সেইকাৰণে আপোনালোক ধন্যবাদ আৰু এতিয়া সাপটো য'ত মানে ধৰক জনবসতি নাই জংঘলত তাতে ধন্যবাদ আপোনালোক আপনালোক আৰু মোবাইলো নহ'লে এইটো আপ আছিল জাপিয়া হিজালগুৰি চকত এইটো আছিল কপাৰ হেড প্ৰিণ্টেড স্নেক ইয়াক ধৰা ভিডিঅ'টো কৰা নাছিলোঁ সেইকাৰণে ইয়াত এৰি দিওঁ ইয়াত ধান চান আছে ইয়াতে এৰি দিলোঁ ইয়াত ভালদৰে থাকক যায় এইটো আছিল বেহাৰকুচি অঞ্জন শৰ্মাৰ ঘৰত এইটো চকৰি খেতি মনোপ্লেট কুকুৰা ইয়াকো ইয়াতে এৰি দিওঁ বেহাৰকুচিবাসী আৰু হিজালগুৰিবাসী ৰাইজক ধন্যবাদ জনাই আমি সাপ দুটা ইয়াতে মুকলি কৰি দিলোঁ ধন্যবাদ।